হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। মানে আজি ভিডিঅ'টো ইমান দীঘলীয়া নহয় মানে আৰু আজি আপোনাৰ লক্ষী পূজা আৰু লক্ষী পূজাৰ সকলো বন্ধু বান্ধৱীকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। আৰু এইফালে ধুনীয়াকৈ এখন আমাৰ নামঘৰতে আজি ধুনীয়াকৈ এখন সৰুকৈ শৰাই এখন দিছোঁ আৰু গোটেইখিনি ঘৰৰ মানুহখিনিয়ে ইয়াতে অকণমান আশীৰ্বাদ লৈছোঁ আৰু আপোনাৰ এইফালে এখন বুট মগু সেইখিনি দি পেলাই আজি অকণমান মানে সৰুকৈ আৰু ধুনীয়াকৈ নিয়মটো কৰিছোঁ আৰু মই এইফালে ধুনীয়াকৈ চাকি জোগত ধুনীয়াকৈ ঠিক কৰি লৈছোঁ আৰু মানে কি ৰাস্তাৰ গেটৰ পদূলি মুখত ধুনীয়াকৈ লগাই দিওঁ আৰু বহুত বতাহ দি আছে, কি হয় ঠিক নাই আৰু তথাপি মই জ্বলাব আহিছোঁ আৰু মানে আজি চাকি জোগত ৰাস্তাৰ গেটৰ মুখত লগাই দিব লাগে আৰু ন। মই এইফালে ধুনীয়াকৈ আপোনাৰ চাকি জোগছ লগাই দিছোঁ মানে ৰাস্তাৰ মানে পদূলিৰ মুখত আৰু ধুনীয়াকৈ জোগছ লগাই দিওঁ আৰু ন, লগাই দিছোঁ। সেয়া আমি এতিয়া ৰাস্তাৰ পৰা চাকি জ্বলাই আহিলোঁ, এতিয়া দুৱাৰ মুখৰ ওচৰত টুকছ লগাই দিছোঁ। আৰু এইফালে আমাৰ গাৰ্গীজনী কান্দি একে প্ৰসাদ খাই আছে, গোটেই একদম প্ৰসাদৰ আপোনাৰ শৰাইটোকে লৈ লৈছে, একদম পূৰা কান্দি একে খাই আছে। এয়া চাওকচোন বহি লৈ পূৰা কান্দি আছে, কান্দি একদম পূৰা খাই আছে। ত' গাইজ, আজি ভিডিঅ'টো মানে ইমানটো সমাপ্ত হ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনাৰ ভিডিঅ'টো লগতে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বাই বাই, আজি ভিডিঅ'টো ইমানটো সমাপ্ত কৰিব।